নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটি ধুনীয়া প্ৰহেলিকা এই প্ৰহেলিকাটো আমালৈ পঠাইছিল বৰপেটা সিঙাৰ পৰা নীলোৎপল ডেকাই আপোনালোকেও এনে ধৰণৰ যদি প্ৰহেলিকা জানে তেনেহলে আমাক WhatsApp যোগে পঠাব পাৰে লগতে আজিৰ প্ৰহেলিকাটো আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব আৰু আমাৰ MS Riddles YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহলে আহকচোন আমি প্ৰহেলিকাটোলৈ আগবাঢ়ো এটা পৰিয়ালত 4 জন সদস্য আছিল দেউতাক মাক এজন ল'ৰা আৰু এজনী ছোৱালী দেউতাকৰ ওজন আছিল 90 কেজি মাকৰ 80 কেজি ল'ৰাটোৰ 60 কেজি আৰু ছোৱালীজনীৰ 40 কেজি হিহঁতৰ লগত এটি 20 কেজিৰ বেগো আছিল এতিয়া বেগটোৰ লগত পৰিয়ালটোৱে এটি নদী পাৰ হ'ব লাগিব নদীটো পাৰ হোৱাৰ বাবে এখন নাও আছে কিন্তু সমস্যাটো হল নাওখনত 100 কেজি বেছি উঠিলে নাওখন ডুবি যাব এতিয়া আপোনালোকে এইটো ক'ব লাগিব যে অতি কমেও কিমান বাৰ অহা যোৱা কৰি বেগটোৰ হৈতে গোটেই পৰিয়ালটোৱে নদীটো পাৰ হ'ব পাৰিব আপোনালোকৰ হাতত 15 সেকেন্ড সময় আছে যদি অধিক সময় লাগে তেনেহলে ভিডিওটি পজ কৰিব পাৰে আপোনালোকে সমাধানটি উলিয়াব পাৰিলে নে নাই নিশ্চয় কমেন্ট কৰি জনাব তেনেহলে বলকচোন সমাধানটিলৈ আগবাঢ়ো প্ৰথমবাৰত ল'ৰাজন আৰু ছোৱালীজনীয়ে নদী পাৰ হ'ব দ্বিতীয়বাৰত ছোৱালীজনী আকৌ এইটো পাৰত আহিব তৃতীয়বাৰত মাকে বেগটোলৈ নদী পাৰ হ'ব চতুৰ্থবাৰত আকৌ ল'ৰাটোৱে ঘূৰি আহিব পঞ্চমবাৰত ল'ৰাটো আৰু ছোৱালীজনীয়ে আকৌ নদী পাৰ হ'ব ষষ্ঠ বাৰত ছোৱালীজনীয়ে ঘূৰি আহিব সপ্তম বাৰত দেউতাকে যাব অষ্টম বাৰত ল'ৰাজনে আকৌ ঘূৰি আহিব নৱম বাৰত ল'ৰাজন আৰু ছোৱালীজনীয়ে ঘূৰি যাব এনেদৰে গোটেই পৰিয়ালটোৱে নদীটো পাৰ কৰিব পাৰিব মুঠতে অতি কমেও 9 বাৰ অহা যোৱা কৰি নদীটো পাৰ হ'ব পাৰিব আপোনালোকৰ এই প্ৰহেলিকাটো কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব এতিয়া আপোনালোকৰ বাবে এইটো পাজলছৰ শুদ্ধ উত্তৰ যি কেজনে দিব পাৰিব তেওঁলোকৰ নাম অহা ভিডিওটিত উল্লেখ কৰা হ'ব তেনেহলে আজিলৈ লৈছো বিদায় অহা ভিডিওটিত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম